এবাৰ স্বাগতম জনাইছোঁ মোৰ নেক্সট ভিডিঅ'টোলৈ। বাপৰে, আমাৰ ঘৰতো বিৰা চিৰাই আহিল নেকি? হয়, আজি কেইদিনমানৰ পৰা নগাঁৱৰ এঘৰ মানুহৰ বাতৰি খুব ভাইৰেল হৈ আছে যে তেওঁলোকৰ ঘৰত মানে দিনত বা ৰাতি অপশক্তিৰ দ্বাৰা কিছুমান কাৰ্য মানে সাধিত হৈ আছে। পেৰানৰ্মেল এক্টিভিটিছ বুলিয়ে কোৱা হয় বা তেনেকৈয়ে দেখুওৱা হয়। বহুতো ইউটিউবাৰো গৈছে তালৈকে, বহুতো নিউজ চেনেল, নিউজ পৰ্টেল আদি তালৈকে গৈছে। আৰু কালি দেখিলোঁ ডাঙৰ নিউজ চেনেল এটাৰ পৰা মানুহ গৈছে, মানে ডাঙৰ মানে ব্যক্তি এজনো গৈছে তাতে। সেই বিষয়ে মানে পৰ্যালোচনা কৰিছে যে একচুৱেলি এইবোৰ কাণ্ড কাৰখানা কি হৈ আছে তাতে বা কোনে কৰি আছে। তৎক্ষণাত সহজ দৃষ্টিৰে যেতিয়া কোনো এজন লোকে এই বিষয়ে শুনে বা মানে কিবা মন্তব্য প্ৰকাশ কৰে, তেতিয়া বিৰা বা ভূত বা অলৌকিক শক্তিৰ বিষয়ে ক'ব খোজে বা কোৱা হয়। আৰু হয়ো ঘটনাটো এনেদৰে উপস্থাপন কৰা হৈছে বা ঘটনাটো এনেকুৱা দেখা গৈছে যে মানে তাতে সেইবোৰ অলৌকিকতা নহ'লে বিজ্ঞানসন্মত কোনো যুক্তি নাথাকে। চাবলৈ গ'লে হঠাতে কাপোৰ জ্বলি উঠা বা গেছ জ্বলি উঠা বা এইটো বস্তু পৰি যোৱা বা এডাল তাঁৰডাল ছিঙি যোৱা, এইবোৰ প্ৰথম দৃষ্টিত চাব গ'লে এক অলৌকিক পৰিঘটনাই হয় বা তেনেকুৱাই যেন অনুভৱ হয়। তো এতিয়া আপোনালোক মই কেইটামান ক্লিপ দেখুৱাব ওলাইছোঁ। আগতে ক্লিপকেইটা চাই লওকচোন। Manifest themselves inside the room. এতিয়া যিহেতু মই এজন মেজিচিয়ান হয়, গতিকে সকলোবোৰ মানে ইলিউশ্যন মই মেজিকৰ দৃষ্টিৰে অকণমান চাবলৈ চেষ্টা কৰোঁ। আপোনালোকে বিশ্বাস কৰক বা নকৰক, এই যে মানে ভূতৰ যিবিলাক মানে কাৰনামা যিবিলাক চলি থাকে, আমি ষ্টেজত ইচ্ছা কৰিলে সেইবোৰ দেখুৱাব পাৰোঁ। মানে মেজিকেল ইলিউশ্যন হিচাপে আমি সেইবোৰ আপোনালোকৰ কাৰণে মানে প্ৰদৰ্শন কৰিব পাৰোঁ, মানে যাদুৰ মঞ্চত। গতিকে চিন্তা কৰক, যেতিয়া এনেকুৱা ধৰণৰ কিবা ঘটনা ঘটে যে মানে কাৰোবাৰ ঘৰত কিবা দলিয়াই দিছে, কিবা শব্দ কৰিছে, তেতিয়া ফাৰ্ষ্ট মানে কথাটো যিটো মোৰ মনলৈ আহে যে মানে এইটো নিশ্চয় আমি যেনেকৈ কামবিলাক কৰোঁ ছিক্ৰেটলি, মানে মেজিকেল ইলিউশ্যনবিলাক ক্ৰিয়েট কৰোঁ, ঠিক তেনেকুৱা কিবা কোনোবা মানুহেই কৰিব নেকি, তেওঁলোকৰ ঘৰৰ পৰিয়ালৰে কোনোবা সদস্যই কৰিব পাৰে নেকি বুলিহে মনলৈ আহে। তাৰপিছত এই বিৰা চিৰা এইবোৰ কথালৈ কিছুমান বস্তু আমি জানিব ইচ্ছাও কৰোঁ, কেতিয়াবা মানে অকণমান খুচৰিও চাওঁ। মোৰ ক্ষেত্ৰত তেনেকুৱা ঘটনাও ঘটিছে। এই ধৰক মই এঘৰ মানুহৰ ঘৰত ভাড়া আছিলোঁ আজিৰ পৰা 15-20 বছৰমান আগতে। তাতে কি হ'ল, হঠাৎ এদিন মানে কিবা শব্দ কৰা হ'ল টিঙত, তাৰপিছত বস্তু দলি এইবোৰ মানে কাম আৰম্ভ হ'ল, কথাবিলাক আৰম্ভ হ'ল। মানে ঘৰৰ বাকী পৰিয়াল কিছুমানে মানে হুলস্থুল হাহাকাৰ কৰে, মানে ৰাতি কন্দা কটা চিঞৰ বাখৰ কিবা দেখে, কোনোবা এজনে এইফালে কিবা পাৰ হৈ যোৱা যেন অনুভৱ কৰে। মানে আমি যিকেইজনে ভাড়াতীয়া আছিলোঁ, তেতিয়া বয়সো কম আছিলে আমাৰ, আমি মানে ভয়ত পিপুৱা লাগি যাওঁ। আমাৰ কিন্তু ৰুমত একো নঘটে, খালি সিহঁতৰ ৰুমকেইটাত হৈ থাকে কিবা বস্তু দলি কিবা কিবি। তাৰপিছত এজন বাবা মাতিলে, এজন ওজা মাতিলে এবাৰ। তেওঁ অহাৰ পিছত আৰু বেছিহে কিছুমান ঘটনা ঘটিব ধৰিলে। ধৰক টিঙত শব্দ হয়, কিবা মাটিৰ তলৰ পৰা কিবা উলিয়ালে, কিবা তাবিজ কবচ কৰা। তাৰপিছত তাৰ তাবিজ কবচটো উলিওৱাৰ কেইদিনমানলৈকে বস্তুটো নাছিলে, মানে বন্ধ হৈ থাকিল। তাৰপিছত আকৌ কি হ'ল, দুদিন পিছত আকৌ একদিন হুলস্থুল লাগিল, কান্দা কাটা চিঞৰ বাখৰ ঘৰত। তাৰপিছত আমিও দৌৰি গ'লোঁ, কিনো হ'ল বুলি পেলাই। তেতিয়া মালিকৰ ঘৰলৈকে দৌৰি গ'লোঁ আৰু মানে। তাৰপিছত তেতিয়াহে গম পালোঁ যে মানে সিহঁতৰ যিজনী ডাঙৰ ছোৱালী অবিবাহিত, তেওঁ ঘৰতে আছিলে, তাইৰ অকণমান চাইক'লজিকেল প্ৰব্লেম আছিলে। আৰু তাইয়ে তাৰমানে কিবা কিবিবিলাক দেখি থাকে, খিৰিকীৰে কিবা পাৰ হৈ যোৱা যেন পায়, কিবা দলিয়াই দিয়া যেন পায় তাইৰ গাত, এদিন বোলে জুই লগাই দিয়া নিচিনাও মানে অনুভৱ কৰিছিলে। তাৰপিছত তেতিয়া গম পালোঁ যে মানে একচুৱেলি যিমান এই তন্ত্ৰ মন্ত্ৰ কৰা বাবাজন আগদিনা আগলৈকে যিবিলাক ঘটনা ঘটি আছিলে, সম্ভৱতঃ তাইয়ে কৰি আছিলে নেকি। আমাৰ মনত সেনেকুৱাহে এটা অনুভৱ হ'ল, কাৰণ আমি আছোঁ সেইটো ঘৰত, আমাৰ এখন চোতালৰ এইফালে ঘৰকেইটাতে আমি ভাড়া আছিলোঁ, আৰু সেইফালে ঘৰকেইখনতে ইমান ডাঙৰ ঘটনা ঘটি আছিল। যদি বিৰা ভূত কিবা থাকিলেহেঁতেন আমিও গম পালোঁ হয়, কোনোদিনে একো অনুভৱ নহ'ল। পিছত ভালদৰে মানে তাই পাগলী টাইপে হৈ যোৱা যেন আমি পিছত গম পালোঁ। আৰু তাৰ অকল তাইয়ে নহয়, সিহঁতৰ ঘৰখনত আৰু আছিলে তেনেকুৱা অলপ মানসিকভাৱে অকণমান দুৰ্বল আৰু আছিলে। তো সেইবোৰ কথা তেনেকুৱাহে আমি মানে
অকণমান বেলেগ ধৰণৰ এংগুল এটাৰেহে চাওঁ। এতিয়া কথা হ'ল যিটো ঘটনা ঘটিছে হয়তো ওচৰ চুবুৰীয়া কোনো মানুহ মানে এংগেজ থাকিব পাৰে বা এনেকুৱা হ'ব পাৰে অকস্মাত কিবা মানে সংযোগবশতঃ কিবা ঘটনাও ঘটিব পাৰে। ধৰক কেতিয়াবা এনেকুৱা হয় আমাৰে ফ্ৰিজৰ তাঁৰডাল ছিঙি ভাঙি থৈ দিছে, আমি ক'ৰবাত ফুৰিব গৈছিলোঁ 2 দিন নাছিলোঁ, পিছত আহি চাওঁ ফ্ৰিজৰ তাঁৰডাল যিডাল মানে কাৰেণ্টৰ পৰা যিডাল আহে ফ্ৰিজলৈকে কানেকশ্যনৰ তাঁৰডাল সেইডাল ছিঙি ভাঙি থৈ দিয়া আছে, মানে একদম টুকুৰা টুকুৰি। মানে প্ৰথম দৃষ্টিটো মানে কোনোবা ভালদৰে ছিঙা যেন হয়, ভালদৰে চালোঁ মানে বস্তুটো কি হ'ব পাৰে, পিছত দেখিলোঁ যে মানে নিগনিয়ে কুটিছে সম্ভৱতঃ, কাৰণ নিগনি কুটিলে যেনেকুৱা সৰু সৰু মানে চিন হয় তেনেকুৱা হৈ আছে। আৰু সেই পিছত আৰু 2-3ডাল বেলেগত থকা তাৰো তেনেকৈ ছিঙি থৈ দিছে, মানে কাৰেণ্ট নথকা সময়ত চাগে সিহঁতে সেনেকৈ ছিঙে। এতিয়া তাঁৰ ছিঙাৰ সেইটো এটা কাৰণ হ'ব পাৰে, আৰু সংযোগবশতঃ কিবা কাপোৰত জুই লাগি যাব পাৰে। শব্দ হোৱাটো এতিয়া আমাৰ ঘৰত দিনৰ ভাগত কেতিয়াবা কেৰকেটুৱা ওপৰেৰে আহি পাৰ হৈ যায় খেটেং খেটেং, কেতিয়াবা শালিকায়ে এনেকুৱা ধৰণৰ খোজ কাঢ়ে মানে টিঙৰ ওপৰত, মানে কিছুমান ভয়াতুৰ মানুহ হ'লেতো কিয়ে বুলি মানে ভয়ে খাব, মানে এনেকুৱাও হ'ব পাৰে। মুঠতে যিহেতু মই কিছুমান ইলিউশ্যন ক্ৰিয়েট কৰিব পাৰোঁ যে মানে যাদু নিচিনা, মানে এনেকুৱা কিছুমান বস্তু মই নিজে ষ্টেজত দেখুৱাই পাইছোঁ, মানে ধৰক মানে ভূতৰ নিচিনা অনুভৱ হয়। তো তাৰপিছত মই মানে এই ভূত প্ৰেত এইবোৰ অলপ বিশ্বাস কৰিব টানেই লাগে। আমাৰ বন্ধু মহলত যেতিয়া এইবোৰ কথা আলোচনা হয় তেতিয়া কেইজন মানে এইটো প্ৰশ্ন উত্থাপিত কৰে যে যদি তাতে একো নাথাকিলে হয় অলৌকিক কিবা, তেতিয়াহ'লে ইমানবোৰ মানুহে এই বিৰা অলৌকিক বুলি কৈ থাকিলেহেঁতেন নে? এতিয়া মোৰ কথা হ'ল যে 10জনৰ ভিতৰত যদি 8জন মানুহে মিছা বাতৰি এটা সত্য বুলি কৈ থাকে, তেতিয়াহ'লে কি সেইটো সঁচা হৈ যাব নেকি, সত্য হৈ যাব নেকি? 2-এজন বন্ধুৱে কয়তো যাব পাৰিবিনে তালৈকে? নিশ্চয় যাব পাৰিম। এতিয়া ডিষ্টেঞ্চটো অলপ বেছি দূৰ হৈ যায় বুলি যাব নোৱাৰিলোঁ, কিন্তু মোৰ ইচ্ছা আছে এবাৰ তেনেকুৱা অলৌকিক শক্তি চাবৰ কাৰণে, কাৰণ মই সদায় ইলিউশ্যন বা মেজিক এইবোৰত বিৰাট মানে শিকাৰ কাৰণে মই বিৰাট উৎসাহিত হৈ থাকোঁ। এতিয়া তেনেকুৱা কোনো অলৌকিক মানে ইলিউশ্যন যদি মোৰ চকুৰ সন্মুখত দেখা পাওঁ সঁচাকৈ, মোতকৈ সুখী আৰু কোন হ'ব পাৰে? গতিকে মই নিশ্চয় গ'লোঁ হয় মই যদি ওচৰ হ'লহেঁতেন। আৰু মই মানে জানিব ইচ্ছা আছে মানে একচুৱেলি, আৰু ইয়াৰ কাৰণবোৰ উদঘাটন কৰাটো নহয়, মানে চাব ইচ্ছা আছে যে কি হয় এনেকৈ। আমিতো ষ্টেজতহে কৰোঁ কিবা বস্তু উপঙাই থোৱা, কিবা বস্তু নিজে নিজে লৰচৰ কৰা। সঁচাকৈ যদি তেনেকুৱা কিবা অলৌকিকতা দেখা পাওঁ তাৰ কি মস্তি লাগিব, তাতকৈ আৰু কি বিনা পইচাৰ টিকেট নকটাকৈ যদি যাদু চাব পাওঁ তেনেকৈ সঁচাই ভাল লাগিব। মোৰ একবাৰ ইচ্ছা আছে যাবলৈকে, বা আমাৰ ওচৰে পাঁজৰে এনেকুৱা ঘটনা ঘটিলে মই নিশ্চয় যাম, একদম গেৰাণ্টি। এবাৰ ক'ৰবাত এটা ভিডিঅ' চাইছিলোঁ যে এখন স্কুলৰ ছোৱালীবোৰ একেলগে মানে কিবা ভূতে ধৰা মানুহৰ নিচিনা বাগৰি কান্দি এনেকৈ বাগৰি আছিলে। পিছত যেতিয়া চাইণ্টিফিকলি সেইটো বিষয়ে অধ্যয়ন কৰা হ'ল তেতিয়া গম পোৱা গ'ল যে সেইটো একচুৱেলি এটা মাছ হিষ্টেৰিয়াৰ প্ৰব্লেম, মানে মাছ হিষ্টেৰিয়া মানে একেলগে আটাইখিনি ছোৱালীয়ে মাছ হিষ্টেৰিয়া সমস্যাত ভুগিছিলে। সেইদিনাখন সেই ঘটনাটো তেনেকৈ সংঘটিত হৈছিলে। তো তেনেকুৱা কিছুমান ঘটনা হ'ব পাৰে, বা এটেনশ্যন চিকাৰ বুলি যিটো কয়, মানে কাৰোবাৰ এটেনশ্যন ড্ৰ কৰিবৰ কাৰণে কিছুমান আমি অদ্ভুত কাণ্ড সংঘটিত কৰোঁ, মানে বেলেগত ধ্যান আকৰ্ষিত কৰিবৰ কাৰণে। তেনেকুৱাও হ'ব পাৰে, বা মানসিক কিবা সমস্যা থাকিব পাৰে, ডিপ্ৰেশ্যন থাকিব পাৰে, হয়তো কেতিয়াবা ক'ব নোৱাৰাকৈয়ে তেনেকুৱা ঘটনা ঘটাই থাকিব পাৰে, যিটো মানে তেওঁ কৰি আছে তেওঁ হয়তো পিছত পাহৰি যাব পাৰে। তো তেনেকুৱাও ঘটনা হ'ব পাৰে, আৰু বেছিভাগ ক্ষেত্ৰতে এক্সিডেণ্টেল কিছুমান ঘটনা ইয়াতে জড়িত হৈ থকা দেখা যায়, বা নতুবা ওচৰ চুবুৰীয়া কোনোবা মানুহ, ওচৰ চুবুৰীয়া নহ'লেও মানে ইফালৰ সিফালৰ পৰা অহা মানুহেও হয়তো এই ঘটনাটোত জড়িত হ'ব পাৰে। মুঠতে কিন্তু বিৰা ভূত বা তেনেকুৱা অপশক্তিৰ কথা ক'লে পটককৈ বিশ্বাস কৰিবলৈ টান লাগে, আৰু মোৰ বোধেৰে তেনেকুৱা ধৰণৰ বাতৰি সম্প্ৰচাৰণ কৰোঁতে অকণমান সাৱধান হোৱা উচিত, কাৰণ ভুল মেছেজ যাব পাৰে ছ'চাইটিলৈ। এতিয়া সেই এখন ঘৰৰ পৰা সেই গাঁৱতে আৰু এখন ঘৰলৈকে তেনেকুৱা ঘটনা সংঘটিত হোৱা বুলি আমি বাতৰি পঢ়িবলৈ পালোঁৱেই, তাৰমানে দুঘৰ হ'লেই সেইখন গাঁৱতে। তো তেনেকুৱা ধৰণৰ কিছুমান ঘটনা সঠিক পৰ্যবেক্ষণ নোহোৱালৈকে সেইবোৰৰ যাতে পাব্লিচিটি অলপ বেলেগ ধৰণৰ হ'ব লাগে, সঠিক পৰ্যবেক্ষণ হ'ব লাগে, আৰু তাৰপিছত মানে সঠিক বিশ্লেষণ হোৱাৰ পিছত যদি কিবা তেনেকুৱা ঘটনা হয় তেতিয়াহ'লে এইবোৰ মানে পাব্লিচিটি কৰিব লাগে। নহ'লে এনেই সস্তীয়া পাব্লিচিটিৰ কাৰণে কিছুমান জানা কথা কিছুমানো নজনা এক্টিং কৰি ভাও ধৰি মানে ৰাইজৰ মাজত এৰি দিয়াটো মোৰ বোধেৰে উচিত নহয়। তো তেনেকুৱা বাতৰি পৰিৱেশন কৰাৰ পৰা দূৰত থাকিব লাগে।
আৰু সমাজত যাতে এটা ভুল বাৰ্তা এটা নাযায় বা উঠি অহা ল'ৰা ছোৱালীবিলাকে যাতে এইবোৰ বস্তুৰ পৰা মুক্তি পাব পাৰে মানে তেনেকুৱা ধৰণৰ বাতৰি পৰিৱেশন কৰাটো উচিত ইউটিউবাৰসকলে হওক পৰ্টেলসকলে হওক বা নিজৰ চেনেলবিলাকে হওক বা যিয়ে নহওক এইটোৰ সত্যতা সোনকালে প্ৰমাণিত হওক বা সোনকালে ইয়াৰ বিশ্লেষণ হওক তাৰে কামনা কৰিলোঁ তো এনেকৈ ভাল ভাল ভিডিঅ' চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু চাই থাকক মায়াজ ব্লগ বাই বাই